हेलो गाइज সকলোকে ৰঙালী বিহু হৈছে জনাইছো আজি যেহেতু গৰু বিহু আজি আপোনালোকক দেখাও মইনো কি কৰো সো ভিডিওটো কোনো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব এইবোৰ এতিয়া আমি ঠিক কৰি লৈছো সাত কাটিবলে এয়া মাটিমাহ তেতিয়া হালধি আৰু খিনি সাতৰ বস্তু এয়া সাত ভাবলে মাই তো খুন্দনা এতিয়া আমি কৰিম আৰু সাতত আমি আজি কি জাতি লাও বেঙেনা তাতে তিয়হ কেৰেলা থেকেৰা ইমানে বস্তু সো চাই থাকক ভিডিওটো মই এতিয়া মাহালদিখিনি পিছি লওঁ আপোনালোকক লগ পাই আছো পিছাৰ পাছত পাপাই আৰু ভাইটিয়ে সাত কাটি আছে এয়া হাই এয়া মই খুন্দি আছো আৰু এয়া ককাও ভাইটিয়ে আমাৰ সাত চিলাইছে এতিয়া তো গাইজ আমি ধুৱাব লৈছো তো মই মাহালদি আনোগে এয়া মাহালদি একদম পুৰা এয়া মই খুললো হাত চক মোৰ হালধি হালধি আগল হালধি খুনি পেলাই এইখিনি সাতখিনি একদম এইবোৰ পুৰা একদম এফালে আমাৰ গৰু গা ধুৱাই আছে একদম এয়া এইফালে সো গাইজ মই গাছা ধুই আহিলো এতিয়া আমি বিহু উপলক্ষে এটি গছ পুলি ৰুবলৈ লৈছো মধুৰি পুলি আচলতে আজিকালি গছ চছ ইমান নাইকিয়াই হৈ গৈছে এতিয়া লাহেকে বাৰিষা সিজন আহিছে ৰেইনি সিজন সো গছ ৰুওক গছবোৰ ভাল হ'ব এইটো সিজনত ৰুৱা হয় গছ ৰুলে ভাল হয় এইটো সিজনত সো আমি সেইকাৰণে মধুৰি পুলি এটা ৰুবলৈ লৈছো গাইজ আমি পুলি চুলি ৰুলো আৰু কাপোৰ চাপোৰ পিন্ধি নতুন ফটো চটো মাৰিলোঁ এতিয়া আমাৰ ঘৰলৈ ককাক সেৱা কৰিবলৈ আমাৰ বৰ্তা বৰমা আমাৰ ককাৰ ভাইক সৰু ককা সৰু আইতা তাৰপিছত সৰু বৌ আৰু খুৰা খুৰীহঁত আহিব জলপান খাব আমাৰ ঘৰত চ' কোন কোন আহেনো আপোনালোকক দেখাই থাকিম এইফালে আমাৰ সৰু বৌ এয়া বাবা খোৱা আৰু এফালে পুৰা একদম পিঠা পনা যা যোগাৰ চলি আছে এইবোৰ আমাৰ গোটেই সন্থাটো আমাৰ কাজিনছ এইবোৰ চব আৰু আছে ভিতৰত আপোনালোকক দেখাই আছে আৰু দুজনী এই দুজনী কাজিন গোটেই হাল্লা হৈ আছে একদম পুৰা আমাৰ চবে একদম হাল্লা কৰি আছে তো চাই থাকক ব্লগ এয়া আমাৰ ককা দুজন এইফালে আমাৰ আইতা দুগৰাকী একদম এয়া এতিয়া আমি পাপাই মই আমাৰ
কটা আনি বিহু মুকলি বিহু পাতিছে তো বিহু গাবলৈ মাতিছে পাপাই গীটাৰ বজাব আহিছোঁ আৰু গাবলৈ মোক কেনেকুৱা লাগিছে ক'ব কমেণ্টত